Hey guys, once again welcome back to HRG Blog. মই এতিয়া উপস্থিত আছোঁ আপোনালোকে দেখিছে চাৰিওফালে হাবি জংগল আৰু মই আৰু মোৰ বন্ধুৰ লগত এতিয়া উপস্থিত আছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এতিয়া আছোঁ। একচুৱেলি এইটো ৰেঞ্জ পৰে আপোনালোকৰ যোনটো চৰাইপুং ৰেঞ্জ পৰে। একচুৱেলি ডিগবৈ যোৱা আমি ৰাস্তাৰ মাজত আছোঁ এতিয়া বৰ্তমান। চ' আমি এতিয়া আজি আহি আছোঁ ডিগবৈলৈ। চ' এতিয়া অলপ ইয়াতে ৰখি কিনে অলপ ফটো উঠাই অলপ মিলাই চ' ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দেখিছে পিছফালে একদম বহুত এটা ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে ইনচেক্টছৰ চাউণ্ড শুনিব পাইছে আপোনালোকে, টিঙে কিবা এটা চাউণ্ড বজি আছে। আৰু পিছফালে চাওক মোৰ লগত আছে আজি আকৌ পলপ আছে, ভেকচিন ল'ব গৈছিলোঁ যে পলপ আহি আছে। চ' এতিয়া আমি একচুৱেলি ডিগবৈ যাব লগা আছে। চ' মানে দুলীয়াজানৰ পৰা ডিগবৈ সোঁ মাজত এই ৰাষ্ট্ৰীয় উদ্যানখন একচুৱেলি পাই যায়, গম পাব বাকে চবে চাগে গম পায়। চ' এতিয়া অলপ ইয়াৰ নাজাৰাটো চাওঁ বুলি ৰখিলোঁ ইয়াতে সোঁ মাজত। এইফালে বান্দৰ চিঞৰিছে বুলি কৈছে, চাউণ্ডটো ভালকৈ শুনক, বান্দৰ চিঞৰিছে। এইফালৰ পৰা এইটো যোনটো ৰাস্তা এইফালে পৰা আপোনালোকে দেখিছে, এইফালৰ পৰা ডাইৰেক্ট আপোনাৰ জয়পুৰ ৰেঞ্জ ফালেও যাব পাৰে। এইফালে পিছফালে দেখক, এইফালে গাড়ী আহি আছে চাওক, এইফালে গাড়ী আহিছে, এইটো মেইন ৰোড হয়। সেইফালৰ পৰা দুলীয়াজান টু ডিগবৈ ৰোড হয় একচুৱেলি এইটো। চ' এতিয়া আমি অলপ জংঘলৰ মাজত ৰখি কিনে সৌন্দৰ্য লৈছোঁ, অলপ প্ৰাকৃতিক সৌন্দৰ্য, যিহেতু বহুত বেছি ভাল লাগে আমাক, মানে মেইন জংঘলে ভাল লাগে। বাকী আপোনাক বিল্ডিং টাউন বেছি ইমান আমাক ভাল নালাগে, অকল জংঘল ভাল লাগে। জংঘলৰ কাৰণে বেছিভাগ ভিডিঅ' আপোনালোকে দেখিছে চাগে, জংঘলতে বনাই থাকোঁ। সেইকাৰণে অলপ ইয়াতে নেচাৰেল পৰিৱেশটো, যিহেতু ঠাণ্ডাও পৰিৱেশ, তাতে ইয়াৰ মানে যিটো এয়াৰ খুবেই ফ্ৰেছ মানে হয়, আৰু লৈ ভাল লাগে। ইয়াতে আৰু ফৰেষ্ট সেইকাৰণে ফৰেষ্ট বেছিকৈ থাকিলে আৰু অক্সিজেন বেছি থাকে, মানে অক্সিজেন বেছি পোৱা যায়। চ' ইয়াতে আহিলে ভাল লাগে। আৰু চাওক আপোনালোকে যদি দুলীয়াজান টু ডিগবৈ ৰোডত কেতিয়াবা আহে, যেনেকৈ নতুনকৈ যদি লাৱাৰ আছাম ফালৰ পৰা আহে, তেতিয়া ডিগবৈ যদি যায়, তেতিয়া এখন জংঘলৰ আপোনাৰ যোনখন ৰাষ্ট্ৰীয় উদ্যান হয় ইয়াৰ নাজাৰাটো ল'ব পাৰে। ইয়াতে বহুত ধৰণৰ আপোনালোকৰ হেৰি আছে, এইটো বাটাৰফ্লাইজ আছে, বহুত ধৰণৰ কিবা পক্ষী আৰু বান্দৰ আছে। ঠিক আছে, এলিফেণ্ট ৰিজাৰ্ভ বুলিও ইয়াত জনা যায়। চ' গাইছ, এতিয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজত অলপ ৰখি কিনে অলপ বহুত সৌন্দৰ্য পৰিৱেশ উপভোগ কৰিলোঁ, বহুত বেছি ভাল লাগিলে। আৰু ইয়াৰ পৰা যাব লাগিব, যিহেতু আমি ডিগবৈ গৈ আছিলোঁ, ডিগবৈ অভিমুখে গৈ আছিলোঁ। চ' মানে ডিগবৈ যোৱা আজি বিশেষ এটা কাৰণ আছে। কি হয় মানে, শদিয়াৰ পৰা মোৰ ভাগিন যোন বাৰ ল'ৰা হয়, মানে একচুৱেলি মোৰ বা শদিয়াত বিয়া হৈছে, যোনটো বা ল'ৰা হয় তাৰ স্কুল বন্ধ হৈছে। চ' সি শদিয়াৰ পৰা আহি আছে আমাৰ ঘৰলৈ। চ' মই ডিগবৈৰ পৰা আনিবলৈ গৈ আছোঁ তাক, মানে ডিগবৈলৈকে থ'বলৈ আহিছে। চ' ডিগবৈৰ পৰা আনিবলৈ গৈ আছোঁ এতিয়া। সেইকাৰণে এই ডিগবৈলৈ যাওঁতে ৰাস্তাৰ মাজত এই জংঘলৰ মাজত অলপ ৰখি কিনে মানে চাউণ্ডটো উপভোগ কৰিলোঁ, আৰু বহুত কিবা কিবি ভাল লাগে। আৰু কিবা এটা এইটো এক্সপ্লেইন কৰিব নোৱাৰিম, আপোনালোকে বুজি পাইছে চাগে কেনেকুৱা ভাল লাগে মানে প্ৰকৃতিৰ পৰিৱেশৰ মাজত আহিলে। এইফালে চাওক সৰুকৈ নিজৰা জান এখন আছে। ত' এতিয়া যাওঁ ইয়াৰ পৰা, ভিডিঅ'টো চাই থাকিব বিনা স্কিপ কৰাকৈ।
পানীপুৰি বনাই গম পাই চাগে আপোনালোকে। আৰু যোনে পানীপুৰি মানে একচুৱেলি ডিগবৈত খাইছে, ডিগবৈত বাসিন্দা হ'লে গম পাই চাগে। চ' পানীপুৰি খোৱা প্লান বনাই আছিলোঁ। চ' কালি ফোন কৰিলে বাইদেৱে যে কি হেৰি মানে ভাগিনটোক ডিগবৈলৈকে আহিব বুলি। চ' সেইকাৰণে ভালে পালোঁ আৰু আজি ডিগবৈলৈ আহিছোঁ। চ' মিলি গ'ল আৰু কি কয় এক গুলি মে দহ শিকাৰ। চ' ভাগিনটো ল'ম আৰু পানীপুৰিও খাম। এতিয়া আৰু বেছি দিন নাই, এতিয়া আমি জংঘল অলমষ্ট পাৰ হ'মেই আৰু। তাৰপিছত জংঘলখন আছে একচুৱেলি বহুত ভালে পাইছিলোঁ। কঁঠালগুৰিৰ পৰা ষ্টাৰ্ট হয়, কঁঠালগুৰিৰ পৰা ষ্টাৰ্ট হৈ কিনে এইটো বৰজন বুলি কয়, অলপ আগত পামগৈ। এতিয়া ৰোড কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এতিয়া নতুনকৈ ৰোডটো মানে এইটো ৰাস্তাটো ভালকৈ আৰু ভাল কৰিছে। তেতিয়া আপোনালোকৰ বেছি ভাল পাব এইফালে আহি। আৰু বাকীটো ধুনীয়া ধুনীয়া গ্ৰীনেৰী আছে, চাৰিওফালে দেখিব পাইছেই ধুনীয়া ধুনীয়া, ভাল লাগে আৰু সেউজীয়া পৰিৱেশৰ মাজত। চ' গাইজ এতিয়া পালোহি ডিগবৈ, ফাইনেলি ডিগবৈ পালোহি। এতিয়া আমি যাম প্ৰথমে বেটাক মানে ভাগিনটোক লৈ লওঁগৈ, পিক আপ কৰি ল'ম তাৰপৰা। মানে পেহীয়েকৰ লগত আহিছে, কিবা RD কলেজত কিবা কাম আছে, চ' তালৈ আহিছে, সেইকাৰণে ল'বলৈ আহিলোঁ তাক। আহিছিলে ৰাইট চাইডে যদি যায় আপোনালোকে হেৰি পাব, মাৰ্ঘেৰিটা যাব পাৰিব। এতিয়া আমি পোনে পোনে গৈ থাকিম, পোনে পোনে গ'লে পাই যাম। পোনে পোনে গ'লে দুটা ৰাস্তা আছে, এটা ষ্ট্ৰেইট গ'লে আমি এতিয়া RD কলেজ ফালে যাব পাৰিম, আৰু লেফ্ট চাইডে যদি যায় ৰেলৱে ক্ৰচিং পাৰ হৈ লেফ্ট চাইডে যদি যায় তেতিয়া তিনিচুকীয়া যাব পাৰিব। তিনিচুকীয়া বহুত কমাকৈ যাব পাৰিম। আজি অলপ ভিৰ আছে, লকডাউন খুলিছেতো ন, লকডাউন খোলাৰ কাৰণে ভিৰ আছে আৰু। লেফ্ট চাইডে গ'লে এইফালে তিনিচুকীয়া যাব পাৰিব। এইফালে RD কলেজ আছে, ডিগবৈ ওমেন কলেজ আছে, আৰু ডিগবৈ ৰিফাইনেৰী অলছ'। চাওক এইখন ডিগবৈ টাউনখন। आप लोग का डिगबৈ शहर। ডিগবৈ হলটো খোলা আছে নে বাৰু? এই মুভি থিয়েটাৰ বন্ধ আছে ন? গমেই নাপাওঁ, বন্ধ আছে। এইটো জনতা হল, যিহেতু দুলীয়াজানৰ চিনেমা হল নাই ন, আমি মানে চিনেমা চাবলৈ ইয়াতে আহোঁ। এইটোৱে জনতা হল, কিন্তু বন্ধ আছে। ৰাইট চাইডে গ'লে এডমিন কমপ্লেক্স হ'ব, হস্পিটেল আছে, তাৰপিছত AOD মাৰ্কেট, যোনখন নিউ মাৰ্কেট বুলি কয়, সেইটো ডিগবৈ হেৰি এইটো ডিগবৈ অইল মাৰ্কেট বুলি ক'ব পাৰি। যেনেকৈ দুলীয়াজানৰ অইল মাৰ্কেট আছে, ইয়াতো অইল মাৰ্কেট আছে ডিগবৈৰ। ইয়াত চাওক ডিগবৈত ফুড ট্ৰাক আছে, খাবলৈ আহিব যোনে যোনে অহা নাই ফুড ট্ৰাকত। আমি RD কলেজত পাই গ'লোঁ। এইফালে চাওক গালিটোত সোমাই গ'লোঁ এতিয়া এইফালৰ পৰা। এতিয়া এইফালে আছে RD কলেজ, চাওক গম পায় RD কলেজ অহা বিখ্যাত কলেজ, ভাল পঢ়া শুনাটো ভালে হয়। কলেজ এতিয়া লৈ ল'লোঁ, ইয়াকে নিবলৈ আহিছিলোঁ ডিগবৈৰ পৰা। হাই কৰি দিয়া এবাৰ বাইতা। হাই। এইফালে চাওক অলপ, আৰু এতিয়া আমি অলপ ডিগবৈ অলপ এক্সপ্ল'ৰ কৰিম, অলপ ঘূৰিম। ডিগবৈ পাৰ্কত যাবলৈ চেষ্টা কৰিম, খোলা আছে নে বন্ধ আছে, চব অলপ চাই লওক। চ' গাইছ এখনে ডিগবৈ চাওক, বহুত ধুনীয়া চাফ চিকুণতা হয় ডিগবৈ। এইফালে অলপ বিজি হৈ আছে, এইফালে বহি আছে আমাৰ হিৰ', আৰু মই আছোঁ গাড়ী চলাই এনেই।
এনেই বোলে ডিগবৈ আহিলে এটা কথাই ভাল লাগে, বহুত বেছি চফা মানে, আৰু বন্ধু এটা মাৰি থাকে পেট্ৰল এনেকুৱা মানে কি কয় ৰিফাইনেৰী আছে, চ' সেইকাৰণে এতিয়া চাওঁ পাৰ্ক বহুত দিন অহা নাই, ডিগবৈ পাৰ্কত যাওঁ বুলি ভাবিছোঁ। ইও বহুত দিন অহা নাই, আৰু যিহেতু আজি ভাগিনটো আহিছে ইয়াকো লৈ যাম তালৈ পাৰ্কত। চ' চাই থাকক ভিডিঅ'টো। এতিয়া আমি ৰেলৰ আলিৰ কাষেৰে গৈ ডিগবৈ ৰিফাইনেৰীৰ কাষেৰে গৈ এতিয়া যাম। পাৰ্ক খোলা আছে বে, চা এইখন পাই গৈছোঁ বৰ্তমান। চাওক ডিগবৈ পাৰ্ক পাই গৈছোঁ আমি। এতিয়া এই ওপৰত উঠনা পৰেগা, जाने देगा कि नहीं देगा वैसे বাহিৰৰ পৰা দেখাব লাগিব পাৰ্ক যিহেতু বন্ধ আছে বুলি কৈছে, কিন্তু গুগলত চাই কিনে খোলা দেখা পাই কিনে আহিলে চব বন্ধ আছে। বাহিৰৰ দেখা ৰিফাইনেৰী হয়, तब बंद है तो घर जाना पड़ेगा। की है सर পাৰ্কত সোমাম বুলি ভাবিছিলোঁ, বহুত বেয়া লাগিলে, অন্তৰত আঘাত লাগিলে। সোমাব পাম বুলি ভাবিছিলে কিন্তু বন্ধ আছে বুলি কৈছে, কিবা ভিতৰত কিবা কাম কাজ চলি আছে বোলে। চ' বহুত দিন অহা নাছিলে, একচুৱেলি 2-3 বছৰ আগতহে অহা নাছিলে। চ' বন্ধ, কি কৰিম, উপায় নাই। ভিতৰতে কিবা কিবি খাম বুলি ভাবিছিলোঁ, আৰু দোকান চোকান থাকে যে। চ' এতিয়া বাহিৰতে চাম, বহুত দিন পানীপুৰি খোৱা নাই, বাহিৰত পানীপুৰি খাম। এতিয়া নিউ মাৰ্কেটৰ সেইফালে যাম। এতিয়া নিউ মাৰ্কেটত তাত ভাল পানীপুৰি বনাই মানে, ইয়াত যদি ৰাস্তাত আগত পাওঁ তাতো খাম। চাওঁ এতিয়া ক'ত কি হয়। এই ল'ৰাটোৱে সোমাব পাম বুলি ভাবিছিলে, আমাৰ হিৰ' পাৰ্কত সোমাব পাম বুলি ভাবিছিলে, কিন্তু বেচেৰা আজি সোমাব নাপালে। আকৌ লৈ আহিবলৈ তাক এদিনকৈ খোলাৰ পিছত। ত' এতিয়া পানীপুৰি খাবলৈ যাওঁ, ব'লক। আমাৰ লগতে আপোনালোকেও উপভোগ কৰক পানীপুৰি। ডিগবৈ নিউ মাৰ্কেট, এখন চাওক ডিগবৈ নিউ মাৰ্কেট হয়। ইয়াতে মানে অলপ ফুচকা বহুত ভাল বেছি পোৱা যায়, চ' ইয়াতে আহিলোঁ। ৰাস্তাটো পাইছিলে কিন্তু খাবলৈ নাহিলোঁ, ত' ভিতৰত নোসোমাওঁ আজি, বাহিৰতে খাম। 1500 cc বাইক আছে ইয়াতে, 1500 cc বাইক 1500 cc বাইক বে 1500 cc বাইক। দহি বৰা ইয়াৰ পৰা আৰু দহি নিদিয়ে নেকি? দিয়ক। बहुत टेस्टी दिखना लगा। हाँ टेस्टी है। निमक गेट मारते अपन जो एंट्री गेट को ताते अपन गेट पापड़ हवा हो पाए बाहर बनाए टेस्टी बनाए ताऊ पूरा खाई लो इतना पुस्का खाई लो सब पूरा दीजिए ये पूरा दीजिए पुस्का ओके हमें कैसे पानीपुरी खाই পেট পুৰা ফুল হৈ গ'ল, পেট 3টা ফুল, আৰু বহুত দিনৰ পিছত বহুত বেছিকৈ দবাই দিলোঁ। খুবেই ভাল লাগিলে, খুবেই টেষ্টি আছিলে। আৰু এইটো জেগাত মানে যোনটো ডিগবৈ নিউ মাৰ্কেট যোনটো এণ্ট্ৰি হয় সেইফালে সোমাই কিনে খাব পাৰে, যোনটো সোমোৱা লেফ্ট ছাইডতে আছে। আংকুলজনে ভাল বনায় আৰু টেষ্টি হয়। আমাৰ দুলীয়াজনে ইমান ভাল নবনায় মানে, চৰাই ডিগবৈলৈ খাবলৈ আহিলোঁ আজি। চান্সতে ডান্স মাৰি দিলে, আনিবলৈ আহিছিলোঁ যিহেতু আনিবলৈ আহিছিলোঁ, চ' আজি খাই দিলোঁ। ইয়াৰ পৰা আমি এতিয়া ডিগবৈৰ পৰা ওলাম। চ' চাই থাকক। ফুচকা খাই লোৱা হৈ গ'ল, চ' কেনে লাগিছে ইয়াতে যিহেতু গৰম, কুঁহিয়াৰ ৰস খাই লোৱা যাওক 3টা এগিলাচকৈ ছাৰে কুঁহিয়াৰ ৰস বনাই আছে। আমাৰ ছাৰে কুঁহিয়াৰ গুচাই থোৱা আছে, চাওক পুৰা বহুত বেছি কুঁহিয়াৰ ৰস বনাই আছে, দি আছে।
ঠাণ্ডা দি দিয়ক, বেছি ঠাণ্ডা নিদিলেও হ'ব। এইফালে ডিগবৈ তাৰপিছত ৰিফাইনেৰী হয় আৰু এইফালে ফুল বেছি আছে, বহুত ধুনীয়া হয় ডিগবৈ টাউনখন। তিনিআলি চাওক, ডিগবৈ আপোনালোকে তিনিআলি এইফালে আছে, এইফালে পৰা যদি আহে এইটো শ্বহীদ বেদী তিনিআলি বুলি কয়। শ্বহীদ বেদী তিনিআলি আংকলটো বহুত ভাল বনায়, মানে এইটো কি কয় পূৰা মছলা চছলা দি দিয়ে, পুদিনা পাত দি দিয়ে আৰু ভাল এইটো কুঁহিয়াৰ ৰস খাবলৈ পাৰিব। গৰম হ'লে বহুত ভাল, নিজৰ ডিহাইড্ৰেশ্যন কাৰণে এইটো মানে বহুত বেছিয়ে ভাল গৰমত খোৱা। তেওঁলোকে বনাই এইটো চাওক, পুদিনা চুদিনা চব ধুনীয়াকৈ ঠাণ্ডাকৈ বনাই দিয়ে। আৰু শ্বহীদ বেদীত আহিব, ডিগবৈ শ্বহীদ বেদী আগতে বহে, আৰু আপোনালোকে খাবলৈ যদি বিচাৰে শ্বহীদ বেদী আহক। মাৰি ল'ম মই। So guys, হৈ গ'ল ডিগবৈ অলপ ঘূৰিলোঁ আজি, ভাল লাগিলে। আকৌ বেজামা আনিব গৈছিলোঁ, তাৰপিছত ডিগবৈত ফুচকা খালোঁ, কিবা কিবি খালোঁ। চ' এতিয়া ডিগবৈৰ পৰা ঘৰৰ মুখলৈ আহি আছোঁ, চাওক ঘৰলৈ গৈ আছোঁ। এতিয়া ৰাস্তাত ৰখিব লাগিব, যদি পাওঁ গাহৰি লৈ যাব লাগিব ৰাস্তাৰ পৰা। কালি গাহৰি চাই আছোঁ, কোনো পোৱাই নাই, কাটাই নাই কোনো গাড়ী। চ' গাইছ, এতিয়া আকৌ আমি জংঘলৰ মাজত আছোঁহি। এতিয়া ডিগবৈৰ পৰা ঘৰৰ অভিমুখে আহিছোঁ। চ' এতিয়া অলপ জংঘলৰ মাজত আকৌ এবাৰ ৰখি ল'লোঁ, আৰু অলপ আকৌ মানে ফটো উঠাওঁ বুলি ক'লে। আৰু যিহেতু বেটাও আহিছে, আজি প্ৰথমবাৰ জংঘলত দেখিছে, চ' আজি ফটো উঠাবলৈ আকৌ কাৰণে ৰখাই দিয়া হ'লোঁ। ভাল পাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব হা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব। জয় আই অসম।